নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটি ব্লক পেইণ্টিঙৰ ড্ৰেছিং। মই প্ৰথমবাৰ কৰিছোঁ, কেনেকুৱা হৈছে নাজানো। যদি কিবা ভুল হৈছে জনাসকলে শুধৰাই দিব বুলি আশা কৰিছোঁ। মই ব্লেক কালাৰৰ চাদৰ মেখেলাযোৰ লৈছোঁ, তাত হোৱাইট কালাৰ কৰিছোঁ। এইখন মেখেলা হয়, কেনেকুৱা লাগিছে জনাবচোন। আৰু এইখন চাদৰখন হয়। সাইডটোত মই এটা ব্লক দিছোঁ আৰু এইটো হ'ল ব্লাউজ পিচ। ব্লাউজতো মই এনেকৈ এটা পাৰি দি দিছোঁ। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবচোন। আৰু এতিয়া হওক মই কাপোৰযোৰ কেনেকৈ কৰিলোঁ চাওঁ। মই কাপোৰযোৰত প্ৰথমে ইস্ত্ৰি কৰি লৈছোঁ, হুটমুচ খাই থকাবোৰ যাতে ফিট হৈ যায়। ইস্ত্ৰি কৰি ল'লে পেইণ্টিং কৰিবলৈ ভাল হয়, যাতে হুটমুচ খাই থকা জেগাডোখৰত ব্লকটো ধুনীয়াকৈ বহে। ষ্টাম্পটো মাৰিলে মানে ফুলটো ধুনীয়াকৈ বহিব লাগে, তেতিয়া ভাল লাগে। হুটমুচ খাই থাকিলে ষ্টাম্পটো ভালকৈ নবহে আৰু ফুলপাহো আধা উঠে আধা নুঠে। সেইকাৰণে মই ইস্ত্ৰি কৰি লৈছোঁ। আপোনালোকেও যদি ব্লক পেইণ্টিং কৰে তেতিয়া কাপোৰযোৰ ইস্ত্ৰি কৰি ল'ব, তেতিয়া পেইণ্টিংটো ধুনীয়াকৈ উঠে। এয়া দেখিছে ন, মই ইস্ত্ৰি কৰি লৈছোঁ। মোৰ ইস্ত্ৰি কৰি হৈ গ'ল। এতিয়া মই এনেকৈ কাপোৰ এখন পাৰি লৈছোঁ। কাপোৰখনৰ ওপৰত মই এনেকৈ প্ৰথমে চাদৰখন কৰিম, সেইকাৰণে চাদৰখন পাৰি লৈছোঁ। কালাৰ কৰিবৰ কাৰণে মই ইফালে লৈ লৈছোঁ এয়া এটা ব্লকটোত কালাৰ লাগিয়ে আছে, আগতে এবাৰ কৰা হয়। এডোখৰ স্পঞ্জ আৰু এটা হোৱাইট কালাৰ বটল আৰু এডাল ব্ৰাছ লৈছোঁ। ব্ৰাছডাল মই স্পঞ্জত কালাৰটো মিলাই ল'বৰ কাৰণে লৈছোঁ। এডোখৰ পেঞ্চিল লৈছোঁ আৰু এডাল ফিটা লৈছোঁ। ফিটাডাল আৰু পেঞ্চিলডাল মই এইটো কাৰণে লৈছোঁ যাতে ফুলটো মানে এটা ওচৰত এটা দূৰত নহয়, মানে জুখি ল'বৰ কাৰণে লৈছোঁ। এয়া দেখিছে নহয় মই কেনেকৈ জুখি চিন দি লৈছোঁ। আপোনালোকৰো যদি ফুলটো ওচৰত বা দূৰত তেনেকৈ জোখ দিব নোৱাৰে, তেতিয়া এনেকৈ জোখ দি চিন দি ল'ব, তেতিয়া ফুলটো সমান ঠাইতে হ'ব। দেখিবলৈ ধুনীয়া হয় সমান হ'লে, মানে এটা ওচৰত এটা দূৰত হ'লে মানে দেখিবলৈ বেয়া লাগে। সেইকাৰণে মই এনেদৰে চিন দি লৈছোঁ। এয়া দেখিছে নহয় মই কেনেকৈ চিন দি ল'লোঁ। মোৰ চিন দি হৈ গ'ল। এতিয়া মই কালাৰ কৰিম। এই স্পঞ্জটোৰ ওপৰত এনেদৰে কালাৰ অলপ ঢালি দিম। ঢালি পিনি ব্ৰাছডালে মই এনেকৈ মিলাই লৈছোঁ যাতে ব্লকটোত ধুনীয়াকৈ কালাৰটো লাগি যায়। নহ'লে মাজতে থৈ দিলে মানে ব্লকটোত কালাৰটো ধুনীয়াকৈ নালাগিব। সেইকাৰণে এনেদৰে মিলাই ল'ব যাতে ব্লকটোত ধুনীয়াকৈ কালাৰটো চবতে লাগি যায়। এতিয়া মই ব্লকটোত স্পঞ্জটোত এনেকৈ বহাই দিম। এয়া দেখিছে নহয় কালাৰটো কিমান ধুনীয়াকৈ লাগি গৈছে। ব্লকটো যেতিয়া আপুনি কাপোৰযোৰত বহাব তেতিয়া অকণমান হেঁচি ধৰিব যাতে ফুলটো ধুনীয়াকৈ বহি যায়। এয়া দেখিছে নহয় কিমান ধুনীয়াকৈ বহি গৈছে। তাৰ আগৰ ফুলটো দেখিছে নাই, ভালকৈ কালাৰটো নালাগিলে কাৰণে ভালকৈ ফুলটো নবহিলে। ব্লকটোত যদি কালাৰটো ধুনীয়াকৈ নালাগে তেতিয়া ফুলটো ধুনীয়া নহয়। দেখিছে নহয় মই কেনেকৈ অলপ অলপকৈ জোৰকৈ হেঁচি দিছোঁ যাতে ফুলটো ধুনীয়াকৈ বহি যায়। এয়া দেখিছে কিমান ধুনীয়াকৈ বহি গৈছে ফুলটো। মোৰ চাদৰখন কমপ্লিট হৈ গ'ল। ছাইডত এনেকৈ এটা পটি দিছোঁ আৰু মাজতো দিছোঁ এটা বুটা। আৰু এইখন হৈছে মেখেলাখন। কাপোৰযোৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।